আমি এতিয়া নগাঁৱৰ ADP কলেজত আছোঁ। ADP কলেজত ইয়াত এটা কোভিড কেয়াৰ চেণ্টাৰ আছে মহিলাৰ কাৰণে। ইয়াত সৰ্বমুঠ ৭৫খন বিচনা আছে। ঘৰ ক'ত আপোনালোকৰ? কামপুৰ। আপোনাৰ আৰু আপোনাৰ কেইদিন হৈছে অহা ইয়ালৈ? 7 দিন হৈছে। এতিয়া আপোনালোকে কওকচোন, ইয়াত ঔষধ পাতি পাইছিলে? খোৱা বোৱা ভাল খানা পাইছে? আৰু এতিয়া যাবলৈ মন যোৱা নাই নেকি? আকৌ ভাল লাগিছে, যাব লাগিব। ঠিক আছে, গতিকে আপোনালোকক খবৰ ল'বলৈ আহিলোঁ। বিধায়ক ডাঙৰীয়াও আছে এয়া আমাৰ নগাঁৱৰ দেই, ৰূপক শৰ্মা। DC বাইদেউ আছে, দেখিছে নহয়, তেওঁলোকো আহিছে। ঠিক আছে। এতিয়া ইয়াত মই ৰোগীসকলৰ লগতো কথা পাতিলোঁ। তেখেতসকলৰতো কোনো অভিযোগ নায়েই, কিন্তু তেখেতসকল আনন্দ। তেখেতসকলে আজি ৰিলিজ দিয়া মানুহ হয়তো এদিন থাকি যাবলৈ বিচাৰিছে, আৰু এদিন থাকি যাওঁ। আৰু বিশেষকৈ ADP কলেজৰ অধ্যক্ষ ডক্টৰ সুৰজিৎ ভাগৱতীয়ে এই গোটেই ব্যৱস্থাটোৰ লগত জড়িত হৈ লৈছে। চৰকাৰী বিভাগ, স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বা জিলা প্ৰশাসনৰ ফালৰ পৰা ইয়াত যিখিনি সহযোগ কৰিব লাগে সেইখিনি সহযোগ আমি দিয়া হৈছে। আৰু এই কোভিড চেণ্টাৰটো মই ভাবিছোঁ যে অসমৰ এইখন মহাবিদ্যালয়তে কোভিড কেয়াৰ চেণ্টাৰ হৈছে, আৰু ইয়াত কলেজ কৰ্তৃপক্ষ বিশেষভাৱে জড়িত হোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ।